और जो कैसा मत कहीं प्रेस के लगे जब प्रेस के लगे तुझे गिलास ना ले काम करो अभी हे गाइस वेलकम टू माय नेक्स्ट ब्लॉग सो आज मैं ब्लॉग बना रहा हूँ मतलब अगर आप लोग देख रहे हैं तो ब्लॉग अपलोड हो गया तो गाइस मतलब मेरा मतलब मैं बहुत दिनों से वीडियो दे नहीं पा रहा क्योंकि बहुत से प्रॉब्लम था मेरे लाइफ में क्योंकि क्या बताओ गाइस तो और मैंने सोचा है कि आज से मतलब मैं अपनी लैंग्वेज जो मेरा आसाम का लैंग्वेज है आसामीज तो वहाँ से मतलब मैं वो लैंग्वेज से आज से ब्लॉग स्टार्ट करूँगा तो स्टार्ट करूँगा मतलब अभी से मैं स्टार्ट करूँगा ब्लॉग आसामीज में तो गाइस जैसे मतलब उस मतलब जो हिंदी में आप ब्लॉग था ना मतलब इतना लाइक व्यूज़ नहीं जाता था तो मैंने सोचा कि मैं आसामीज में ब्लॉग डालूँगा अगर आसामीज का ब्लॉग पॉपुलर हो गया तो ये तो इस जन्म में कभी होने नहीं वाला है तो अगर हो जाएगा कभी मतलब कभी भी तो मैं मतलब तो और वीडियो भी डालूँगा सिर्फ आप लोगों के लिए तो गाइस आज मैं जाने वाला हूँ घूमने तो मेरे दोस्त और मैं तो देखते हैं वीडियो लेट्स स्टार्ट द वीडियो गाइस तो गाइस अभी तक गया মানে তো আমাৰ ঘূৰা মানে কেঞ্চেল হয় এতিয়া আমি মানে পেন কিনিব যাওঁ ইয়াৰ আমি এতিয়া মানে গৈ আছোঁ গাড়ীটোতে মানে আহিছোঁ দোকানখন মানে তাত শুনি পোৱা নাই এতিয়া আমি বেলেগ দোকান গৈ আছোঁ মানে কি কৰিব বাকী আছে প্ৰেছ কৰিব বাকী আছে এতিয়া আমি আগত ইয়াৰ জাগিও টাউনত কিবা ধুনীয়া গাইজ ধুনীয়া বিচাৰি পোৱা নাই আমি এতিয়া আহি আছোঁ মানে 34 মান হ'ব নেকি ন মোৰ 30 তো গাইজ আমি মানে ফাইনেল লৈ ল'লোঁ মানে এইটো 800 মানে 1200 কৈছে তো আমি 800 লৈ ল'লোঁ ইয়াতে আছে এইটোখন আগত তো এতিয়া আমি ইয়াত থাৰ্ডটো লৈকে যাম ইমান দাম বাঢ়িছে এইগিলা তো গাইজ আমি এতিয়া মানে চব লৈ হৈ গ'ল সেইকাৰণে আমি এতিয়া খাব গৈ আছোঁ মানে ল'লোঁ খালি বেলেগ যাই খামগৈ আৰু খা গাইজ ম'ম' ক'ৰ পৰা আনিবি তাকেও দে লৈছোঁ মই অকলে কৈছে না যাবি খা মিলি খা এই চুপটো কাৰ মুখত খোৱাবি এতিয়া এই চুপটো যে গিলাচ নানিলে কাৰ মুখত খোৱাবি এতিয়া এইটো আমি গিলাচ নাযাবি খা দে ই তাক নকলি গিলাচ দিবা কাৰণে গিলাচ থাকিলেহে বাচ্চা তোৰ প্লাষ্টিক গ্লাছ আছে প্লাষ্টিক গ্লাছ আছে যা সৰু সৰু গেট তিনিটা খালে খা চুপটো সেই কি কৰা যায় মই সেইটোৱে ভাবি আছো মই জানো দে পেলাই দিম কিয় তোক লৈ যাব নে পেলাই দিম ইয়াতে খা পাৰিম মই কৰিছা তাক কলঙে গিলাচ দিবা দিবলৈ নিদিলে মানে আমি আহি তেতিয়া পালোঁ খালি আমি গ্লাছ পোৱা নাই এতিয়া আমি খাই আছোঁ ম'ম' এয়া মানে ৰাইজে আমাক দেখিলে মৰকালে আহিব যদি আমি খোৱা নাই মানে কৰি খাই আছো মানে আৰু এইটো কেঁচা মদ গাড়ী ব'লা গাড়ী বহুত ভিডিঅ' কৰিলোঁ অকণমান প্ৰথম ফাৰ্ষ্ট খাই লওঁ মই তো গাড়ী মানে তো এতিয়া মই মানে ঘৰত আহি আছোঁ চবে ঘৰে গ'লগৈ আৰু আহি আছোঁ মই এতিয়া ঘৰত আমাৰ দেউতা এইটো বহি আছে আৰু এইটো মই লৈ গৈ আছোঁ আৰু আমাৰ এইটো কুটু গাইজ কি হ'ল গাইজ চাই থকা ভিডিঅ'টো চ' গাইজ ফাইনেলি আহি পালোঁ মানে জাগিৰোড আৰু ম'ম' খালোঁ চ' আহি পালোঁ এতিয়া গাইজ কাপোৰ চেঞ্জ কৰি লৈছোঁ আৰু মানে মই এটা মানে পাৰ্চেল অৰ্ডাৰ দিছিলোঁ মানে ফ্লিপকাৰ্টত তো আহি পাইছে গাইজ মই দেখাইছোঁ আপোনাক কি দিছিলোঁ চ' গাইজ মই এটা বেগ এটা দিছিলোঁ ভালে হৈছে মানে মই শুই দেখাইছোঁ আপোনাক কেনে লাগিছে ক'ব কমেণ্টত আৰু
ফৰ ইমান পইচা নাই চ' মই 400 লৈছোঁ মানে বাজেটটো কম আছিলে চ' সেইটো লৈছোঁ চ' গাইজ আজিৰ পৰা মানে মই এইটো চেনেলত মানে মোৰ অসমীয়া ব্লগ দিম ত' চাব আপোনালোকে আৰু লাইক কমেণ্ট তাৰপৰা আৰু কোনোবা যদি নতুন মোৰ চেনেল আছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ বহুত ইম্পৰ্টেণ্ট হৈছে আপোনালোকৰ ছাপোৰ্টত ত' গাইজ লগ পাম আৰু এটা নেক্সট ভিডিঅ'ত চ' আজকেলে বাই বাই